এইকেইদিন বহুত কষ্ট হৈছে বহুত কষ্টত আছে চাগৈ দেই ঐ ল'ৰা তই দেখোন একেবাৰে ডেকাই হলি যেন পাওঁ চুমি বাৰ কাৰণে তোৰ বহুত দুখ লাগিছে ন লাগিছেতো আকৌ আজি কেইবাদিনো হ'ল চুমি বাৰ ৰিলছ চোৱাই নাই সেইকাৰণে দুখ লাগিছে অসৎ কৰ্ম কৰিলে এনেকুৱাই হয় কথাটো বুজি পালি নহয় ল'ৰা সেইকাৰণে ভৱিষ্যতেও এনেকুৱা কাম কেতিয়াও নকৰিবা দেউতা কথাটো বুজিলো বাৰু লোভেই পাপেই মৃত্যু বুলি কয় যে সেইটোৱে আৰু চুমিৰ ক্ষেত্ৰত সেইটোৱে হ'ল 100 গৰু মাৰিলে বাঘৰো এদিন মৰণ আহে বুলি কয় যে এই কথাষাৰ অসমীয়া কিতাপত পোৱা নাই জানো সেইটোৱে আৰু হয় দেউতা মই যে এনেকুৱা কাম জীৱনত কেতিয়াও নকৰো দেই পুলিচৰ জেলত সোমাবলৈও নাই ভলুকা তহঁত বাপেকে পুতেকেনো কি কথা পাতি আছ বৰ তেজেদি কথা পাতিছ চাগে দেই মলুৱা তইহে মই আকৌ বোলো পাছফালৰ পৰা কোনেহে মাত দিলে বোলো ভূতটোৱে সোমাই আহিলে নেকি ভিতৰলৈ ঘৰতনো অকলে অকলে কিমান সোমাই থাকিম এই বোলো ভলুকাহঁতৰ ঘৰ ফালে অকণমান ওলাই যাওঁচোন হ'ব দে ভালেই কৰিলি আমি আকৌ এই চুমি বাজনীৰ কথাই পাতি আছো এইকেইদিন আৰু মোবাইলটোত কৈছোঁ নহয় আগলৈ চালেও চুমি পাছলৈ চালেও চুমি ফেচবুকত চালেও চুমি ইনষ্টাগ্ৰামত চালেও চুমি সেই চুমি কথাই আৰু আলোচনা হৈ আছে আজি চুমি বা ওলালে নহয় আজি তাই থানাত গৈ নিজেই হাজিৰ হ'লগৈ হয় নেকি চিন্তা কৰিব নালাগে চুমি বাই ৰিলছ আকৌ বনাব আকৌ চাই থাকিব পাৰিবা বৰ ভাল কথা তেনেহ'লে হয় নেকি এইয়া মই কৈছিলোঁ নহয় এই লেটিঙৰ গাঁতত আৰু চুমিয়েনো কেইদিন সোমাই থাকিব লুকাই থাকিব সেইয়া আজি নিজেই ওলাই আহিলে আমাৰ অসমখনত এই অপৰাধী ক'তো লুকাই হাৰিব নোৱাৰে কৈছোঁ নহয় অসম চৰকাৰখনে যি সোপাহে একেবাৰে ডেকেৰি পুলিচৰ নিযুক্তি দি থৈছে চোৰ ক'তো পলাই হাৰিব নোৱাৰে এই চোৰেই হওক ডকাইতেই হওক নিজেই গৈ থানাত হাজিৰ হ'বই লাগিব যিকেইটাহে চেংৰাকলি পুলিচ একে জাপে ধৰিব চোৰক সেয়েহে আমাৰ অসম চৰকাৰখন যে বৰ ভাল চৰকাৰ দেই যি কিছুটাহে লেডিজ পুলিচ চাকৰি এপইণ্টমেণ্ট দি থৈছে এই লেডিজসকলেও কোনো অপৰাধ কৰি হাৰিব নোৱাৰিব একে জাপে ধৰিব সেই অলপ দিন আগতে সেই যে MVI চেকিং কৰোঁতে মই সেইফালেদি গৈছিলোঁ কৈছোঁ নহয় হেলমেটটো পাহৰি থাকি গ'লোঁ যি কিছুটাহে টিকা ডাঙৰ পুলিচ একেবাৰে ডিমকেই থাকে মানুহ দেখিলেই কুবাংকেই থাকে যি কিছুটা টিকা ডাঙৰ পুলিচ দেখিলেই মোৰ যে ভয়েই লাগি যায় যিহেতু ধিপিং কৰি যায় বাৰু যি কি নহওক চুমি বা যে ওলালেহি মোৰ যে আজি সেয়াই আৰু বহুত ভাল লাগিছে পিছে ভলুকা এই মা যে উঠনিয়ে ওলাই গ'ল এতিয়ালৈকে ঘৰ সোমোৱাহি নাই ক'ত গ'ল বাৰু মা আৰু বা মই ক'ব নোৱাৰো নহয় এই মাইনাহঁতৰ ঘৰলৈ গৈছে বুলিহে ভাবি আছো আকৌ মোক পানী গিলাচ আনি দে ভূতে পাইছিলে মোক পানী গিলাচ আনি দে মা তুমি ক'লৈ গৈছিলা ক'ত ভূত ওলাইছে ভলুকা যা কি চাই আছ মাৰক পানী এগিলাচ আনি দে গৈছো মা নিমখ অলপ মিক্স কৰি আনিম নে নালাগে অকল ঠাণ্ডা পানী এগিলাচ আনি দে এয়া লোৱা মা পানী দে তহঁত মাক জীয়েক দুজনীয়েনো ক'ত ভূত বিচাৰি গৈছিলি বাৰু ভূত বিচাৰি যাব লাগেনো কেলেই এই পানী গিলাচ খাইহে তত আহিছো মোৰ জিৰটো ঘূৰি আহিছে আনকি আপুনি দুপৰীয়া গৈছিলে ভূত দেখিলে কলৈকো নাযাওঁ এই বাৰীৰ পাছ পিনে সেই ৰাস্তা পিনে গৈছিলো নহয় ভূতৰ লগত যিহে কাণ্ডখন হ'ল ভূতৰ লগতনো কি হ'ল কি কাণ্ড হ'ল ভূতৰ প্ৰেমত পৰিছ নেকি মামণি এই মানুহজনে কেনেকুৱা কথা কয় আকৌ এই ভূতৰ লগতনো বাৰু কোনোবা মানুহ প্ৰেমত পৰিব পাৰেনে ভূত এটা আকৌ আমি আকৌ মানুহ বুলিহে ভাবিছো মানুহৰ গান গাইছে বোলে ভূতটোৱে হেনো আজি ক'ৰবাত মাল খাই বোলে অলপ ফূৰ্তি লাগিছে মনটোত এবাৰ গান গাইছে এবাৰ জোকাৰিছে যিহে ভূতৰ কথা আমি আকৌ কোনোবা মানুহ বুলি ভাবিহে মা মই দুইজনী গৈ আছিলো দা এখন লৈ তাৰপাছত ভূতটো মুখত উঠিলে নহয় ওলাই ইমান ভয় লাগিলে সেয়া ছোৱালীজনী মুখে শুনিলে নহয় আমি মানুহ বুলি ভাবিহে গৈছিলো আকৌ ওলাই নহয় ই যে ভূত তহঁতে নেজান নেকি সেই আজিৰ দিনত এই দিন দুপৰতে ভূত ওলাই এই ক'ৰবাত কিবা ওলাই জানো আকৌ আমি মানুহ বুলি ভাবিহে গৈছিলো এতিয়া কথাটো বুজি পালি নহয় এনেদৰে মানুহৰ মাতৰ দৰে শুনিলেও কেতিয়াও বাহিৰলৈ ওলাই নাযাবি এইবোৰ মানুহ নহয় ভূত হয় ভূতে তেনেকে মানুহক মাতি থাকে দেউতা আজিহে আমি কথাটো বুজি পাইছো আকৌ আজিৰ পৰা আৰু গধূলি হোৱাৰ লগে লগে কলৈকো ওলাই নাযাওঁ ঘৰৰ বাউণ্ডেৰী বাহিৰ নহওঁ
এতিয়া যোৱা চাহ একাপ বনাই আনা। এই মলুৱাও আহিছে নহয়, একেলগে চাহ একাপ খাওঁ। হ'ব দিয়া, মই বনাই আনিছোঁ যে বাৰু। তেন্তে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। বাই বাই।